কৰিছানে? আজিতো মাজনীক চাব দৰা আহিব নহয়। ঘৰৰ সকলো প্ৰস্তুত সম্পূৰ্ণ হৈছেনে? আজি মাজনীক চাব আহিব নেকি? আজি মাজনীক চাব আহিব। মোৰ পাকঘৰত অলপমান কাম আছে, মই কামখিনি সম্পূৰ্ণ কৰি লওঁ। ঠিক আছে, তুমি কৰি লোৱা। হ'ব আহিছ? বহা বহা। তুমি কি কৰা? খুৰা মই মদ, ভাং, চিগাৰেট, বিড়ি, নিচা জাতীয় বস্তু মই একোকে নাখাওঁ। পাপা মই তোমাক সেইবোৰ সোধা নাই, তুমি কি কৰা? খুৰা মই চাকৰি কৰোঁ। তেতিয়াহ'লে পাপা বিয়া কেঞ্চেল, তুমি এতিয়া যাব পাৰা। কিন্তু খুৰা কিয়? মইতো চাকৰি কৰোঁ। মই তোমাক যাব দিছো, তুমি এতিয়া ওলাই যোৱা। ঠিক আছে খুৰা, মই আহিছোঁ তেতিয়াহ'লে। কৰবাত যোৱা নেকি? মই অলপ ফুৰি আহোঁ। আজিতো মাজনীক চাব এজন ল'ৰা আহিব নহয়। যোৱা আগতে যি ল'ৰাজন আছিল এজনটো কেঞ্চেলেই হ'ল। আজি আকৌ এটা নতুনকৈ ল'ৰা আহিব চাবলৈ। হয় নেকি? তেতিয়াহ'লে মই ফুৰিবলৈ নাযাওঁ। মোৰ ভিতৰত অলপ কাম আছে, মই কামখিনি কৰি লওঁ। ঠিক আছে, তুমি কাম কৰি লোৱা। যোৱা বাবা, সোমাই আহা, সোমাই আহা। বহা বহা বহা। বাবা তুমি কি কৰা? মোৰ ডাঙৰ গাড়ী আছে আৰু দুটা নলবাৰীত মাটি আছে। বাবা তোমাক মই সেইবোৰ সোধা নাই, তুমি কি কৰা? মই খুৰা একো নকৰো। তেতিয়াহ'লে বাবা বিয়া কেঞ্চেল, তুমি যাব পাৰা। ঠিক আছে খুৰাতে আহিছো মই। আপুনিনো কেনে ল'ৰা বিচাৰে? মই বিজনেছ কৰা ল'ৰা বিচাৰো। মাজনীটো চাকৰি কৰা ল'ৰা চাব আহিছে, আপুনি কিয় নিদিয়ে তাইক? না মই বিজনেছ কৰা দিব বিচাৰো, বিজনেছ কৰা ল'ৰা এটালে দিব বিচাৰো মাজনী। ঠিক আছে, আজি বা কেনেকুৱা বা আহে। চাই লওঁ কেনেকুৱা আহে। কোনোবা আহিছে নেকি? আপুনি যে কোনোবা লৈ আহিবলৈ কৈছে, আহিলে নেকি? আহিলে চাগে। আহা বাবা, সোমাই আহা, ভিতৰলৈ আহা বাবা। বাবা বহা বহা বহা। বাবা, তোমালোকে ভালে ভালে আহি পালানে? খুৰা আহি পালোঁ ভালে ভালে। তুমি কি কৰা? খুৰা মই কথাটো লগা নাছিল। বঢ়িয়া বিজনেছ দেখো এইটো, মই এনেকুৱা ল'ৰাই বিচাৰি আছিলো, আজি পাই গলো তোমাক। চাহ পানী নিদিয়ে নেকি? দিব আজি বৰ গৰম বাবা, ভালে ভালে আহি পালা? বাবা, বহাচোন আইতা। বাবা, ল'ৰাজন ভালনে? ভাল কৰিছ, বহুত ভাল। মদ পানী খায় নেকি? মদ পানী নাখায়। পইচা পাতি? পইচা পাতি আছে অজস্ৰ। মানে মই যিটো মই সুধিছো ল'ৰাজনো নক'ব। নকৰোঁ। লৈ আহক গৈ জীয়ৰী। তেতিয়াহ'লে মই মাজনীক লৈ আহোঁ। যাওক। বাবা তোমালোকে অলপ বহাচোন, মই ভিতৰৰ পৰা অলপ আহো, কেনেকুৱা যা যোগাৰ চলি আছে চাই আহো এবাৰ। দিয়ক। আনিলে ভাল আছিল, চাব পাৰিলো হয়। তাকেতো কিমান বা দেৰি হয়। ধুনীয়া কণীয়াটো হয় নেকি? কি কৰা তোৰ পচন্দ হৈছে না নাই? বিয়াৰ কথা আলোচনা কৰো আমি। তোমাৰ নাম কি ভণ্টি? নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিকা বিশ্ব। ছোৱালীটো ভাল লাগিছে, নামটো ভাল লাগিছে, কথা পাত না বিয়াৰ। পাতো। পুৰা আপোনালোকৰ ছোৱালীটো ভাল লাগিছে, তাৰ উপৰি ঘৰখনো ভাল লাগিছে। আপোনালোকৰ মতামতটো কি? আমাৰ ফালৰ পৰা দিয়াৰ বাবে আমি ৰাজি আছো। দেউতা, ল'ৰাজনে কি কৰে? ল'ৰাজনে কঁঠালৰ বিজনেছ কৰে।
দেউতা তুমি মোক কথাৰ বিশ্বাস কৰা ল'ৰাৰ লগত বিয়া দিবা অ মাজনী মই বিচৰা ল'ৰাৰ লগতে তুমি বিয়া হ'ব লাগিব এই মোৰ সেই সিদ্ধান্ত দেউতা মই বিয়া নহওঁ আমাৰ ফালৰ পৰা আমি মাজনীক দিয়াৰ বাবে সাজু আছো ৰাজি আছো তোমালোকে প্ৰস্তুত কৰিব পাৰা খুৰা আপোনাৰ ছোৱালীটো দেখোন গুচি গ'লা আমি এতিয়া কি কৰিম বাবা আমাৰ ছোৱালীক বুজাম তোমালোকে চিন্তা কৰিব নালাগে আমাৰ কথা শুনিব আমাৰ মাজনীয়ে আজিকালিৰ ছোৱালীটো বিজনেছৰ বিষয়ে ঠিক নাজানে মই তাইক বুজাই দিম মাজনীক মই বুজাই দিম কথাখিনি কঁঠালৰ বিজনেছত যদি আজি যেতন ইমানখিনি লাভ হৈ আছে তাই হয়তো বুজি নাপায় কথাবিলাক মই তাইক ভালকৈ বুজাই দিম তোমালোকে চিন্তা কৰিব নালাগে আমাৰ ফালৰ পৰা প্ৰস্তুত ৰাজি হৈছে মাত্ৰ তোমালোকেও ৰাজি হোৱা যদি বিয়া মানে তোমালোকৰ যদি ছোৱালী যদি পচন্দ হৈছে তোমালোকৰ বিয়াৰ কাৰণে সাজু হোৱা এই খুৰা আমি ৰাজি আছো তেতিয়াহ'লে হ'ব বাৰু তে আমি যাওঁ যাব খুৰা যাওঁ ঠিক আছে বাৰু